পুলিচৰ 4000 এডভাৰটাইজমেন্ট ৰেডি হৈ আছে স্যাৰ এই মাহতে দি দিম Hello everyone, welcome to Dream Assam Police Reels YouTube channel লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি ভিডিঅটো এটা ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে নমস্কাৰ মই দেৱজিত আপোনালোকে নিশ্চয় আসাম পুলিচৰ কাৰণে বহুত দিনৰ পৰা ৱেটিং কৰি আছিল সো আজি মুখ্যমন্ত্ৰী আজি ঘোষণা কৰি দিছে যে এই মাহৰ প্ৰথম উইকতে আমাক অনলাইন প্ৰসেসটো আৰম্ভ কৰিব বুলি কৈছে সো এই মাহত কি পোষ্ট হোৱাৰ চান্স আছে তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅটোৰ মাধ্যমেৰে জনাম সো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু লগতে মোৰ এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে এনেকুৱা ধৰণৰ জব নটিফিকেশন আগতীয়াকৈ পাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে অল নটিফিকেশন বেল আইকনটো অন কৰি ৰাখিব আজি মুখ্যমন্ত্ৰীয়ে কি বুলি ক'লে সো এই ভিডিঅ' ক্লিপটো আপোনালোকক মই উনাই দিছো মই আশা কৰিছো আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22 হাজাৰ পদত আমি বিজ্ঞাপন দিব পাৰিম তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলো তেখেতে কৈছে মোক যে পুলিচৰ 4000 এডভাৰটাইজমেন্ট ৰেডি হৈ আছে স্যাৰ এই মাহতে দি দিম যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলো তেওঁ কৈছে যে আমাৰ 6-7 হাজাৰ পোষ্ট ৰেডি হৈ আছে আমি সোনকালে উলিয়াই দিম নন্দিতা গাৰ্ডুসা ডাঙৰীয়ানী আছে তেওঁ মোক কৈছে যে 3000 আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰ পোষ্ট আছে ৰেডি হৈ আমি 2 দিনতে উলিয়াই দিম অৰ্থাৎ অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমি আৰু 20-22 হাজাৰ পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় শুনাই পালে বৰ্তমান আমাৰ আইবলগীয়া পোষ্টম হৈছে এডুকেশ্যন ডিপাৰ্টমেন্ট আৰু হোম ডিপাৰ্টমেন্ট পুলিচ বিভাগত লগতে APDCL ওলাব বুলি কৈছে সো আজি ভিডিঅ'টি ইমানেই আছিলে থ্যাংক ইউ